সপোন আপুনি সপোন দেখা বাদ দিছে নেকি? সপোন আমি কেনেকৈ দেখোঁ? সেই সপোনৰো বেলেগ সংজ্ঞা আছে নেকি? আমাৰ জানিবলৈ মন নাযায়নে? হয়, সপোন সেইটো নহয় যিটো টোপনিত দেখা হয়। সপোন হ'ল সেইটো যি সপোন পূৰণৰ বাবে টোপনি নাহে। সপোন পূৰণ নোহোৱালৈকে সপোন দেখা। এই বাক্যশাৰী আমাৰ সকলোৰে সন্মানৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামে কৈ থৈ গৈছিলে। গতিকে আপুনি যদি সপোন দেখা বাদ দিছে, কেতিয়াও নিৰাশ নহ'ব। আপুনি আপোনাৰ সপোনত উপনীত হ'বলৈ কাৰণে শুই নহয়, আপুনি জাগ্ৰত হৈ সপোন দেখক। নিশ্চয় এদিন আপুনি আপোনাৰ সপোনত উপনীত হ'ব। যি সপোনে আপোনাক দেখুৱাব নতুন দিনৰ বাট আৰু সফলতাৰ বাট। ধন্যবাদ।